Hello friends, আপোনালোকে চাই আছে আপোনালোকৰ ফেভাৰিট ইউটিউব চেনেল হিটলিষ্ট আছাম। মই সুৰজিত শইকী আপোনালোকৰ হোষ্ট আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে এই ভিডিঅ'টো কৰাৰ উদ্দেশ্য কাৰো ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ নহয়। মই নিজেও এজন হিন্দু ল'ৰা আৰু আমাৰ যি হিন্দু সভ্যতা সনাতন ধৰ্মী যি হিন্দু সভ্যতাক মই যথেষ্ট সন্মান কৰোঁ, কিন্তু এটা কথা আপোনালোকে সকলোৱে গম পাইছে যে কৰোণা ভাইৰাছ এটা ইটছ এ বিগ এপিডেমিক ইন ইণ্ডিয়া। চাইনাত more than 80,000 people have been affected in China alone. Yuhan province আৰু বেলেগ প্ৰভিন্সসমূহত ইফেক্ট হৈ গৈছে। ইতিমধ্যে ছিকিউৰিটি মেজাৰ্ছ বিশ্বৰ প্ৰতিখন দেশে লৈছে। আপোনালোকে গম পাইছে যে এয়াৰ ট্ৰেভেল বা অন্যান্য ট্ৰেভেলছক লৈখিনি। আৰু এটা কথা মই এইভাৱে ক'ব বিচাৰিছোঁ যে হোলী আহি পাইছে, ফাগুৱা আহি পাইছে, মাথো দুদিনমান আছে। আৰু ইতিমধ্যে হোম মিনিষ্টাৰে নিজেও ডিৰেক্টিভ ইছ্যু কৰি তেখেতে টুইট কৰিছে যে তেখেতেও সন্মান কৰে, আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিক সন্মান কৰে, কিন্তু হোলীৰ পৰা বিৰত থাকিব। ইভেন দিল্লীৰ চিফ মিনিষ্টাৰ অৰবিন্দ কেজৰিৱাল, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, তেওঁলোকেও এইবাৰ হোলী মিলন সমাৰোহৰ পৰা দূৰত থাকিব। অৰ্থাৎ ইয়াৰ এটা উদ্দেশ্য তেওঁলোকে এতিয়ালৈ স্পষ্টভাৱে তেওঁলোকে পাব্লিক মিটত তেওঁলোকে কোৱা নাই, কিন্তু এটা কথা আমি স্পষ্টভাৱে বুজি পাইছোঁ যে কৰোণা ভাইৰাছ যদি এফেক্ট হয় তেনেহ'লে কেনেদৰে হ'ব, কিমান ডাঙৰ কথা হ'ব। আৰু এই ভিডিঅ'টো কৰাৰ উদ্দেশ্য মোৰ এটাই, মই বিচাৰোঁ আমাৰ অসমৰ যিসকল লোক আছে, যিসকল পাব্লিক আছে, যিসকল মানুহ আছে, মোৰ ভাই ভনীসকল আছে, আপোনালোক সকলো যাতে ছেফ থাকক সেয়াই বিচাৰিছোঁ। আৰু মই ভাবোঁ যে ইউটিউব এটা প্লেটফৰ্ম আৰু ভাল উদ্দেশ্যৰে যদি ইউটিউবটো ইউজ কৰিব পাৰোঁ তেনেহ'লে খুবেই ভাল। আৰু আপোনালোকে সকলোৱে গম পাইছে আৰু সকলোৱে জানে যিসমূহ হোলীৰ বাবে ফাগুৱাৰ বাবে যিসমূহ প্ৰডাক্টসমূহ যি মই ইউজ কৰোঁ, যিসমূহ কালাৰ্ছসমূহ ইউজ কৰোঁ, যিসমূহ ফেঞ্চি টয়সমূহ ইউজ কৰোঁ, more than 85% ইট ইউজ টু বি ইম্পৰ্টেড ফ্ৰম চাইনা। অৰ্থাৎ প্ৰায় 85% যিসমূহ সামগ্ৰী থাকে, হোলীৰ সামগ্ৰীসমূহ থাকে, সামগ্ৰীসমূহ আমি চাইনাৰ পৰা আমি ইম্পৰ্ট কৰোঁ। আপোনালোকে ভাবি চাওক যি কিমান ডাঙৰ কথা হ'ব পাৰে। আৰু ইতিমধ্যে ডিৰেক্টিভসমূহ আপোনালোকে ইছ্যু হৈ আছে, আপোনালোকে ছ'চিয়েল মিডিয়াত দেখা পাই আছে, বিভিন্ন পেজেছত আপোনালোকে দেখা পাই আছে, বিভিন্ন নিউজ চেনেলছত আপোনালোকে দেখা পাই আছে, বি ইট ইণ্টাৰনেশ্যনেল নিউজ চেনেল, বি ইট লোকেল নিউজ চেনেল, বি ইট নেশ্যনেল নিউজ চেনেল, সকলোতে স্পষ্টভাৱে কোৱা গৈছে যে কৰোণা ভাইৰাছ ইটছ এ ভেৰি ডেঞ্জাৰাছ এপিডেমিক। আৰু আমি ইয়াৰ পৰা বাচি থাকিবলৈ আমি পৰাপক্ষত মানুহৰ যিসমূহ বাহিৰৰ পৰা টুৰিষ্ট আহিছে বাহিৰলৈ, তেওঁলোকক আমি হেণ্ডশ্বেক নকৰি যদি আমি নমস্কাৰ কৰোঁ তেতিয়া আমি বাচি দিম। ইটছ এ কাইণ্ড অফ কালচাৰ। লেটছ ষ্টাৰ্ট দিছ। আৰু থাকিল কথা থাকক, এটা কথা আপোনালোকে ভাবি চাওক, যদি আপোনালোকে হোলী আপোনালোকে ফাগুৱা খেলিবৰ কাৰণে গ'ল ক'ৰবাত, আপোনালোকে নাজানে যে ইজন মানুহ ক'ৰ পৰা আহিছে। হি মে কাম ফ্ৰম চাইনা, হি মে কাম ফ্ৰম ইটলী, বা সেই মানুহকেইজনে ধৰক আমাৰ ইণ্ডিয়ান মানুহে হয়, তেওঁলোকে হয়তো কোনোবা দেশৰ মানুহক যদি ধৰক চাইনাৰ কোনোবা মানুহক যদি লগ পাই থৈছে, বা যদি কোনোবা এয়াৰৱেজত যদি আহিছে, যদি দিল্লী এয়াৰপৰ্টৰ পাই গৈছে, যদি মুম্বাই এয়াৰপৰ্টৰ পাই গৈছে, যদি কোনোবা দেশৰ মানুহক যদি লগ পাই গৈছে, যদি সেই সংস্পৰ্শ কৰি আহিছে। আৰু বহু মানুহে নাজানে যে তেওঁলোকৰ কৰোণা ভাইৰাছ হৈ আছে। আৰু স্পৰ্শ আৰু ইনহেলিঙত এয়া হয়, আৰু কালাৰসমূহ মেক্সিমাম চাইনাৰ পৰা ইম্পৰ্ট কৰা হয়। সেইবাবে মই ভাবোঁ যে আমি পৰাপক্ষত যদি আমি বাচি থাকোঁ তেতিয়াহ'লে আমি খুবেই ভাল। আৰু থাকিল কথা ফাগুৱা, মই ভাবোঁ যে এইবছৰ যদি আমি ৰং নেখেলোঁ তেতিয়াহ'লে কোনো ডাঙৰ কথা নহয়। নেক্সট ইয়েৰত আমি খেলি থাকিব পাৰিম, কিন্তু যদি ফাগুৱা খেলাৰ মূৰত ভগৱানে নকৰক যদি এনেকুৱা হৈ যায় যে কৰোণা ভাইৰাছ আৰু কেইজনমান মানুহৰ মাজত যদি গালৈ যদি আহি যায়, তেতিয়াহ'লে ভাবি চাওক কিমান ডাঙৰ কথা হ'ব। আৰু তাৰ পৰা বাচি থাকিবলৈ আমি পৰাপক্ষত আমি এই ফাগুৱাৰ কেইদিন যদি আমি ৰঙৰ পৰা যদি বাচি থাকোঁ, আমি ফাগুৱা আমি বেলেগ ধৰণৰ খেলিব পাৰোঁ। আমি হোলীৰ দিনা, আমি ফাগুৱাৰ দিনা আমি নিজৰ যিসকল ফ্ৰেণ্ডছ আছে, যিখন সম্বন্ধীয় আছে, যিসমূহ ঘৰৰ মানুহ আছে, আমি তেওঁলোকক গ্ৰীট কৰোঁ, তেওঁলোকক লাঞ্চত ইনভাইট কৰোঁ, তেওঁলোকক ডিনাৰত ইনভাইট কৰোঁ, ক'ৰবালৈ ফুৰিব ওলাই যাওঁ। কিন্তু এইবাৰ পৰাপক্ষত যদি আপোনালোকে পাৰে ডিৰেক্টিভ মেজাৰ্ছ লওক, পাৰিলে আপোনালোকে হোলী যিবোৰ প্ৰি পাৰ্টি আছে, যিবোৰ পুল পাৰ্টি আছে, যিসমূহ ফাগুৱাৰ ৰং খেলি আছে, এইবোৰক পৰাপক্ষত আপোনালোকে ইফেক্ট কৰক, বিকজ ইউ নেভাৰ ন' যে কি হ'ব পাৰে। ইতিমধ্যে আপোনালোকে গম পাইছে যে দেশৰ প্ৰায় 21খনকৈ এয়াৰপৰ্টত ইতিমধ্যে কৰোণা ভাইৰাছৰ স্ক্ৰিনিং চলি আছে। কেইবাটাও চি পৰ্টত কৰোণা ভাইৰাছৰ স্ক্ৰিনিং চলি আছে। অৰ্থাৎ যিসকল লোক আহিছে তেওঁলোক এটা স্ক্ৰিনিং প্ৰচেছেৰে গৈছে, যাতে তেওঁলোকে এফেক্ট হৈছে না সেয়া যাতে আমি গম পাওঁ। ইতিমধ্যে চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ যথেষ্ট এই ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থাপনা লৈছে বুলি মই ভাবিছোঁ, আপোনালোকে নিজেও দেখা পাই আছে। সেইবাবে তেওঁলোকেও স্পষ্ট কৰি দিছে যে তেওঁলোকৰ টপ লিডাৰ্ছখিনিও তেওঁলোকে স্পষ্ট কৰি দিছে যে এইবাৰ তেওঁলোকে পৰাপক্ষত হোলী মিলন সমাৰোহসমূহৰ পৰা তেওঁলোক দূৰত থাকিব। ময়ো তাকে বিচাৰিছোঁ। ইভেন আই এম নট গোয়িং টু প্লে হোলী দিছ টাইম। ফাগুৱাৰ পৰা মই দূৰত থাকিম। আই লাভ কালাৰ্ছ, মই হোলী খেলি ভাল পাওঁ, ফাগুৱা খেলি ভাল পাওঁ, বাট আই হেভ ডিচাইডেড যে এইবাৰ মই নেখেলোঁ, পাৰিলে মই অহাবাৰ খেলিম। আৰু এইবাৰ হোলীৰ দিনা, ফাগুৱাৰ দিনা আই উড লাভ টু গ' টু মুভিজ। যদি মই সেইদিনা মই ফ্ৰী থাকোঁ, মই মোৰ ফ্ৰেণ্ডছ ৰিলেটিভক মই ইনভাইট কৰিম। আই উড লাভ টু ইনভাইট দেম ফৰ ডিনাৰ, বা কোনোবাই যদি মোক ইনভাইট কৰে আই উড লাভ টু গ' টু দিয়াৰ হাউচ। বাট মই আপোনালোকক পুনৰবাৰ অনুৰোধ কৰিছোঁ, হোলীৰ দিনা
পাৰিলে ছেফ থাকিব লেটছ এভইড কৰোণা ভাইৰাছ আৰু মই ভাবোঁ প্ৰিকশ্যন ইজ দ্য বেষ্ট মেজৰ থেংক ইউ ছ' মাছ